আজি মানুহজনে আনিলে হাঁহৰ মাংস ভাবিলোঁ তাকে ৰান্ধো লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ এয়া দেখিছেনে আদা নহৰু থেঠেলিয়াই লৈছোঁ লগতে পিঁয়াজো কাটি লৈছোঁ আমাৰ ঘৰত ইমানকৈ মছলা ব্যৱহাৰ নকৰোঁ এয়া কেৰাহী পাতি তেল দি দিছোঁ তেল পকাৰ লগে লগে এয়া পিঁয়াজ দি দিছোঁ মই ৰন্ধা বঢ়াত ইমান এক্সপাৰ্ট নহয় তথাপিও মানে যি বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি ভাল লাগে আলুটো কাটিবলৈ থাকিলেই নহয় এয়া তাতে আলু কাটি লৈছোঁ আলু বেছি দিয়া নাই আৰু আলু দিছোঁ দুটা আৰু ইয়া আলু কাটি হোৱাৰ পাছত দেখিছেনে মাংসৰ পৰা তেল ওলাবলৈ ধৰিছে তাৰপিছত আলুবিলাক ইয়াত দি দিছোঁ দি পেলাই যিহেতু অকণমান গ্ৰেভি কৰিম সেইবাবে পানী অলপ দিম আৰু এয়া পানী দি দিছোঁ আলু দি অলপ ভাজি পেলাই পানীটো দিছোঁ দেখুওৱা নহ'লে আৰু যিহেতু নিজে ভিডিঅ' কৰি থকা হয় সকলোবিলাক দেখাবলৈ দিগদাৰ হয় ফাইনেলি আজি আমাৰ খানাটো ৰেডি ধুনীয়াকৈ বাহি মালি খালোঁ লগতে ড্ৰাই ফ্ৰাই অকণো কৰিছিলোঁ বাকী আজিলৈ ভিডিঅ'টো ইমানেই আছিল বাই বাই